Hello friends, মই উৎপল বৰুৱাই মোৰ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো। আজি আপোনালোকৰ আগত দেখুৱাই দিব ওলাইছো ৰামধেনু প্লাছৰ ফন্ট উইন্ডোজ 11ত কেনেকৈ ইনষ্টল কৰিব। উইন্ডোজ 11ত প্ৰায়ে দেখা যায় ৰামধেনু ফন্ট ইনষ্টল কৰাৰ পিছত প্ৰথমবাৰ ঠিকে চলি থাকে, কিন্তু মেচিনটো ৰিষ্টাৰ্ট কৰাৰ পিছত ফন্টবিলাক নোহোৱা হৈ যায়। যদি এনে অসুবিধা পাইছে তেনেহলে এই ভিডিঅ'টো শেষৰলৈকে চাওক, আপোনাৰ সমাধান ইয়াতে পাই যাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক এটা অনুৰোধ, যদি আপুনি চেনেলটোলৈ নতুন বা আপুনি চেনেলটো সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো চাই ভাল পালে বা উপকৃত হলে লাইক এটা মাৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি ৰামধেনু CD বা ইমেজ এক্সট্ৰেক্ট ফোল্ডাৰ ভিতৰত সোমাই যাব লাগিব। তাৰ ভিতৰত ফন্ট কালেকশ্যন ফোল্ডাৰ আছে। ফন্ট কালেকশ্যনত সোমাই গৈ এতিয়া ৰামধেনু ওল্ড ফন্টৰ ভিতৰত সোমাই যাব লাগিব। তাৰ ভিতৰত আকৌ PFM ফোল্ডাৰ ভিতৰত সোমাব লাগিব। এতিয়া PFM ফোল্ডাৰ ভিতৰত কন্ট্ৰল এ মাৰি গোটেইখিনি ফন্ট সিলেক্ট কৰিব লাগিব। তাত ৰাইট ক্লিক কৰিব লাগিব। এতিয়া ৰাইট ক্লিক কৰিলে এখন পপআপ মেনু আহিব। ইয়াত চাওক ইনষ্টল বুলি আছে আৰু তলত চাওক শো মোৰ অপচনছ আছে। তো আমি শো মোৰ অপচনত কৰিব লাগিব। ইনষ্টলত ক্লিক কৰিলে নহ'ব। যদি আমি ইনষ্টলত ক্লিক কৰোঁ তেনেহলে আমি ফন্টবিলাক আকৌ নোহোৱা হৈ যাব। গতিকে ইনষ্টল ফৰ অল ইউজাৰত আমি ক্লিক কৰিলোঁ। এতিয়া ইনষ্টল ফৰ অল ইউজাৰত ক্লিক কৰাৰ পিছত ফন্টবিলাক ইনষ্টল হ'ব। এতিয়া যেতিয়া আমি আকৌ মেচিনটো ৰিষ্টাৰ্ট কৰিম তেতিয়া ফন্টবিলাক নোহোৱা হৈ নাযায়। এইটোৱে হ'ল মেইন সলিউশ্যন। এতিয়া চাওক ফন্টবিলাক ইনষ্টল হৈ আছে এটা দুটাকৈ। বছ হৈ গ'ল। এতিয়া আকৌ ফন্ট কালেকশ্যনত গ'লোঁ। আপুনি ABTT ভাৰ্চনটো যিখিনি ফন্ট আছে এইখিনি কন্ট্ৰল এ মাৰি সিলেক্ট কৰিলোঁ। ৰাইট ক্লিক, আকৌ ইয়াতে ইনষ্টল কৰিলে নহ'ব। শো মোৰ অপচনত ক্লিক কৰি ইনষ্টল ফৰ অল ইউজাৰত ক্লিক কৰিব লাগিব। এতিয়া চাওক ইনষ্টল ফৰ অল ইউজাৰ আহিছে। ইনষ্টলৰ তলত ইয়াত ক্লিক কৰি দিলোঁ। এতিয়া ফন্টবিলাক ইনষ্টল হ'ব ধৰিছে। 132টা ফন্ট ইনষ্টল হৈ আছে। বছ হৈ গ'ল। এতিয়া এই ফন্ট ইনষ্টল হোৱা ফন্টখিনি আৰু নোহোৱা হৈ নাযায়। সো আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।